हे हरि हे আমি এতিয়া ক'ত গৈছোঁ? ৰাতি বিহু চাবলৈ। ক'ত? কেঁচাইগুৰি। টাইম কিমান হৈছে? টাইমটো আছে আপোনাৰ 2:36। দেখিছেনে গাইজ? এতিয়া আমি শুই উঠি আহিছোঁ বৰ্তমান। শুই আছিলোঁ আৰু উপায় নাই। দেখিছেনে আমি কিমান বহিব বুলিয়া যোনটো দেখাই দে যোনটো ওলাইছে। বলক আমি গৈ আছোঁ, আপোনালোকে চাব ৰাতি বিহু। ৰাতি 2:30 আমি এতিয়া ৰাতি বিহু চাবলৈ গৈ আছোঁ। গাঁৱৰ মাজে মাজে এখন নদী চাইডে গৈ আছোঁ। দুখীয়া দুখীয়া মাতটো নলগাব দেই। কি ক'বা আৰু, বিহু বলীয়া মানুহ মাত নোলালে ৰাতি বিহু চাব গৈছোঁ। 2:36ত উঠি যোৱাও ধেমালি নহয় কিন্তু দেই। এইবোৰ কলগছ, মোৰ মানুহৰ ঘৰ উপায়বিহীন, সেইটো চন্দ্ৰ। আৰু এয়া আমি মই কেমেৰামেন। বলক গৈ আছোঁ। লাহেকৈ পামগৈ দিয়ক কেঁচাইগুৰি, পামগৈ দিয়ক। লাহেকৈ পাই আছোঁ কেঁচাইগুৰি ৰাতি বিহু। বলক।
গান গাবি রে মাতু হবে ঐ জানো জানা তোমাৰ মন দুৰ্ভগীয়া অন্তৰখন তৰা মাই তুমি বৰ এজনী
ধনী ঘৰৰ ছোৱালী চকুৱে ভাষাৰে নিদিলা মুখ হাদি যিহেতু টোপনি ধৰি আছে সেইকাৰণে মাতটো অলপ ভঙা ভঙা ওলাইছে আৰু এলেহুৱা এলেহুৱা লাগিব পাৰে মই বেছি এলেহুৱাই আৰু কিন্তু ক'ম এইটো এলেহুৱা ৰাম এলেহুৱা আৰু কিনো ক'বা আৰু কথাখিনি ভালকে ক'ব পৰা নাই নাই গৈ আছোঁ আমি শুবলৈ ফোন কৰিম চাৰিওফালে সেউজীয়া ৰাতিপুৱা এনেই খোজকাঢ়ি ভালেই লাগে কিজানি টোপনি আহেনে নাহে বাই বাই